মৰ্নিং গাইছ, এইফালে মোৰ লগৰকেইজনীয়ে ভাত খাই আছে আৰু আমিও এয়া কাঁহী চাহী লৈ খাবলৈ আহিছোঁ। এইফালে চাব পাৰে ইডলি, আৰু ইডলিৰ লগত খাবলৈ দিছে নাৰিকলৰ চাটনি এইবিলাক। তো আৰু আমাৰ এইফালে খানা চাব পাৰে, আমি খানা পিনা খাই লৈ পেলাই ধুনীয়াছে। মোৰ লগৰজনীয়ে আমলখি আনিছিলে বোলে, নিমখ জলকীয়া লগাই কাটি কুটি ধুনীয়াছে ৰ'দত দিব বোলে। আৰু এইজনী ঘৰ মোচাত ব্যস্ত। আনফালে এইজনী ব্লাউজ চিলাই হৈ গ'ল, ব্লাউজ চিলাই হোৱাৰ পিছত এইবিলাক তাই ডিজাইন বনাই আছে হাতেৰে নিজে। আৰু মোৰো মানে কাপোৰ দুযোৰ অৰ্ডাৰ কৰা আছিল, চাদৰকেইখন চিলাই দহি বাতিলোঁ আৰু মেখেলাখন চিলাবলৈ বাকী আছিল। এইফালে মই মেখেলাকেইখন আজি চিলালোঁ আৰু এইফালে মোৰ মেখেলাকেইখন চিলাই কমপ্লিট হৈ গ'ল আজি। তো দুপৰীয়া হ'লত আমি ভাত নাখালোঁ, মেগীকে বনাই খালোঁ। ভোক লগা নাছিল মানে, ৰাতিপুৱা ভাতটো দেৰি হ'ল খোৱা অলপ। আৰু এইফালে এইগৰাকী দেখো, আমি মানে এদিন দৈ খাইছিলোঁ, তো সেইদিনাখন তাইকো দিছিলোঁ, সেইকাৰণে সেইদিনাখনৰ পৰা তাই ঘনে ঘনে আহি থাকে আমাৰ মজা চাই।